নমস্কাৰ বন্ধুসকল, মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, বহুত কষ্টৰ ফলত অমিতাডোখৰ লগাইছিলে, কিন্তু আজি আহি পেলাই মনটো অকণ বেয়াই লাগিছে। যিহেতু এইকেইদিন আমাৰ নদীৰ পানী একেৰাহে বাঢ়িয়ে আছিলে, পানী সোমাই পেলাই গোটেই অমিতা গছবোৰ লাহে লাহে লেৰেলি যাব লৈছে। যোৱা বছৰো যিহেতু 3 বিঘামান কৰিছিলোঁ খেতি, 3 বিঘা মানেই গোটেই অমিতা দেখোন গোটেই পানীয়ে ডুবাই লৈ গ'ল। কিন্তু এইবাৰ অলপমান এনেকৈ এডোখৰ আছেগৈ, কিন্তু চাইডে এইবোৰ গোটেই পানী যিহেতু সোমাই গ'ল, দৈয়াং নদীৰ পানী উফন্দি উঠিছে। এতিয়া যিহেতু পানী বাঢ়িয়ে আছে, এতিয়াও এইফালে দেখিছেনে পানী বাৰীত সোমাই গৈয়ে আছে। এনেকৈ বহুত ডোখৰ পানী সোমালেগৈ। এইফালে চাইডে যিমানবোৰ অমিতা সোমাইছে লাহে লাহে চব লেৰেলি যাবলৈ ধৰিছে। যদি ইমান কষ্টকৈ খেতিটো কৰিছিলোঁ, দেখিছেনে বন্ধুসকল, প্ৰকৃতিৰ নিয়ম, উপায়টো নাই। ভগৱানে যেতিয়া নিদিয়ে এনেকুৱাই হয়গৈ। দেখিছেনে ইমান ধুনীয়াকৈ অমিতা গছবোৰ বাঢ়ি আহিছিলে আৰু ইমান কষ্ট কৰিছিলোঁ, আপোনালোকক ৰোৱাৰ পৰা যিটো দেখুৱাই আছিলোঁ। এইবোৰ অমিতা দেখিছেনে ইমান ডাঙৰকৈ যিটো অমিতাবোৰ লাগিয়ে আছে। এতিয়া একোটা ছিঙিছিলোঁ আৰু ছিঙিবলৈ যিটো পোৱাই নাছিলোঁ, পানী সোমাই আহিলে। দেখিছেনে গোটেই পানী লাহে লাহে সোমাই আহিয়ে আছে। দেখিছেনে বন্ধুসকল, দৈয়াং নদীৰ পানী যিহেতু বাঢ়ি আহিছে, পানী সোমাই আহিলে বাৰীত। এইফালে কৰি গোটেই যিডোখৰ বিলাহী ছিঙিবলৈ পালোঁ বাৰু, তথাপিতো এনেকৈ পানী ওপৰলৈ উঠিয়ে আছে। এতিয়া এইবোৰ অমিতা যিটো কালি ৰাতি সোমাইছিলে যেতিয়া এতিয়া অলপমান কমিছে, কিন্তু আকৌ এতিয়া বাঢ়িবলৈ আৰম্ভ কৰিছে। দেখিছেনে ইমান ধুনীয়াকৈ এইকেইজোপা অমিতা বাঢ়ি আহিছিলে, ইমান ডাঙৰ ডাঙৰ অমিতাও লাগিছে, ইমান ডাঙৰ ডাঙৰ। এতিয়া এই অমিতাজোপা মৰি দিব। এইখন দেখিছে আপোনালোকে দৈয়াং নদী কিমান উফন্দি আছে। দেখিছেনে গোটেই পাৰলৈকে পানী সমান হৈ আহিছে আৰু পাৰ উফন্দি পেলাই এতিয়া এইফালে বাৰীত সোমাবলৈ আৰম্ভ কৰিছে। যিহেতু গোটেই অমিতাডোখৰ ইমান কষ্ট কৰিছিলোঁ, যোৱা বছৰো নিদিলে, এইবাৰ যদি ভগৱানে দিয়ে খেতি কৰিবলৈ বাদেই দিব লাগিব। আৰু ইমান কষ্টকৈ আপোনালোককো দেখুৱাই আছিলোঁ, কিমান কষ্ট কৰিছিলোঁ, কিমান পইচা পেলাই থৈছোঁ ৰোৱাৰ পৰা, গুটি কিনাৰ পৰা। যিটো অমিতা গুটি আপোনালোকে জানে কিমান দাম, তথাপিতো এনেকৈ যদি গছবোৰ মৰি যায়, কি ক'ম, মনটোৱে বেয়া লাগি গৈছে। ইমান টকা খৰচ কৰিব, যিটো 5-6 লাখ টকাৰ ইনকম ধ্বংস কৰি পেলাবই যদি পানী আৰু সোমাই যায়। দেখিছেনে এফালৰ পৰা চাইডৰ গোটেই লেৰেলি আহিবলৈ ধৰিলে, গছ এইবোৰ গোটেই লেৰেলিয়ে গ'ল। তেতিয়া এইবোৰ গছ চাগে নাথাকিব। যিটো যোৱাবাৰ এনেকৈ লেৰেলি পেলাই চব শুকাই দিলে, কিছুমান এজোপা থাকে, কিন্তু এইবোৰ যদি পানী বেছিকৈ সোমাই গ'ল, গোটেই ভেটি ওপৰলৈকে ডুবি গৈছিলে, সেইকাৰণে গোটেই গছবোৰ লেৰেলি আহিবলৈ ধৰিছে। নদীৰ পানী বঢ়া পাছত যদি এইফালে গোটেই অমিতাবোৰ শুকাই আহিছে, কিন্তু মাছৰ উজান আপোনালোকক দেখুৱাইছোঁ। দৈয়াং নদীৰ পৰা যিটো বহুতো মাছ সোমাই আহিলে, দেখিছে কিমান ডাঙৰ ডাঙৰ মাছ মানে গোটেই হাৰিয়ে আছে। এইবোৰ দেখিছে চব কাৱৈ মাছ, গৰৈ মাছ, তাৰ পৰা যিটো ইয়াত বৰালি, শ'লো বহুতো মানুহে পাইছে। যেতিয়া আমাৰ এইডোখৰতো পানী যেতিয়া শুকাই যাব, হয়তো ইয়াতো ডাঙৰ মাছ সোমাই থাকিব পাৰি। সৰু মাছৰ উজান দেখিছেনে বন্ধুসকল, কিমান হাৰি আছে। ইয়াত চাই থাকক আপোনালোকে, চাই থাকোঁতেই কিমান ওপৰলৈ ওলাই মাছবোৰ হাৰি আছে। দেখিছেনে এইবোৰ চব মাছবোৰ চব ওপৰলৈ ওলাই দিছে। যিহেতু এখন জালখন অকণমান পাতি দিছোঁ, যিহেতু অমিতাবোৰ গৈছেগৈ, মাছকে দুজনীমান খাবলৈ পাওঁ বুলি পাতি দিছোঁ। যিহেতু আৰু অকণমান পানী সোমালে চাগে গোটেই মাছবোৰ ইয়াত সোমাই যাব। যেতিয়া গোটেইডোখৰ শুকাই যাব, যদি নদী পানী আৰু অকণমান কমে, যদি বাঢ়ি যায়, তেতিয়া আৰু উল্টাকৈ পানী সোমালে আকৌ অমিতাডোখৰ আকৌ ধ্বংস কৰিব। আৰু কি হয়, ভগৱানে দিলে হ'ব আৰু নহ'লে নহ'বগৈ। দেখিছেনে মাছৰ কিমান উজান। এইকেইদিন যিহেতু বহুতো ধান খেতিটো লাগি থাকিবলগীয়া হৈছে, ভিডিঅ' বনাবলৈ একেবাৰেই টাইম নাই পোৱা। আজি আহি পেলাই অকণমান এনেদৰে বনালোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, অকণমান ছাপোৰ্ট কৰিব, এনেদৰে আগবাঢ়ি যাবলৈ। পাছলৈও আপোনালোকক যিটো খেতি কৰিবৰ কাৰণে মই কি পদ্ধতি খেতি কৰিছোঁ আৰু আপোনালোকৰ খেতি কৰিবৰ কাৰণে ভিডিঅ'বোৰ ধুনীয়াকৈ আগবঢ়াই গৈ থাকিম। দেখিছে মাছৰ কিমান, চাই ভাল লাগিছে। চ' আপোনালোকেও ভিডিঅ'বোৰ চাই পেলাই খেতি কৰিব পাৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।